নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ তাঁতী, মোৰ ঘৰ চপৰাই মোহনগাঁও। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণ তন্তবাই, মোৰ ঘৰ চলাপথাৰ গড়মূৰ বস্তি। আমি তামিলনাডু কাম কৰিবলৈ গৈছিলোঁ ঘৰৰ ওচৰৰ চলাপথাৰ ল'ৰা এটাৰ লগত। আমি তাত লবৰ কোম্পানী কাম কৰিছিলোঁ। আমি কাম কৰি আছিলোঁ। কৰি থাকোঁতে হঠাৎ আমাৰ গাঁৱৰ ল'ৰাটো পইচা পাতি কি লৈ পলাই গুচি গ'ল আৰু আমাৰ কণ্ট্ৰেক্টাৰে আমাক ধৰি 3 দিন ৰুমত আবদ্ধ কৰি ৰাখিলে। আবদ্ধ কৰি ৰাখি বেয়া ব্যৱহাৰ কৰিছিল, খাবলৈ দিয়া নাছিল, মোবাইল ইউজ কৰিব দিয়া নাছিল। হঠাৎ ঘৰৰ মানুহে গম পালে চৰাইদেউ আৰক্ষী পুলিচক জনাই আমাক তামিলনাডু পুলিচক খবৰ জনাই আমাক অতি সোনকালে উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি আমাক সেই কৈ আমি চৰাইদেউ পুলিচক ধন্যবাদ জনাব বিচাৰিছোঁ।